নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটা নতুন ভিডিঅলে আজি ভিডিঅটোত মই লৈছো আপোনালোকৰ মাজলৈ SCERT D.EL.E.D.Entrance 2023 বৰ্ষৰ এন্ট্ৰেন্স এক্সামৰ মক টেষ্টৰ পাৰ্ট 6 আশা কৰো আপোনালোকে ভিডিঅটো শেষলৈকে চাই যাব আৰু সকলোৱে নিজে ট্ৰাই কৰিব কোৱেশ্চন আনসাৰ বিলাক কোনে কিমান পাৰে নিজকে টেষ্ট কৰি চাব গতিকে বলক আৰু পলম নকৰি আজি ভিডিঅটো আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চনটো আছে অসমৰ ৰাজ্যিক ফুল কি ইয়াৰ উত্তৰটো হ'ল কপৌ আৰু নেক্সট কোৱেশ্চনটো হ'ল হু ডিসকভাৰ্ড কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল অপশনস বিলাক হল এলান টুৰিং চাৰ্লছ বেবেজ জন মাউসলি উইলিয়াম থমসন সো আপোনালোকে এটো নিজে গেছ কৰক আনসাৰটো কি হ'ব পাৰে সো এৰ আনসাৰটো হ'ব অপশন নম্বৰ বি চাৰ্লছ বেবেজ তাৰ নেক্সট কোৱেশ্চনটো হল হু ইজ দ্য ৰাইটাৰ অফ দ্য ৰিপাব্লিক নামৰ গ্ৰন্থখনৰ লেখক কোন অপশনস বিলাক হল প্লেটো এৰিষ্টটল সক্ৰেটিস সো আপোনালোকে নিজে ট্ৰাই কৰক আনসাৰটো কি হ'ব পাৰে কোনে কোনে জানে মোক কমেন্ট বক্সত নিশ্চয় জনাব আনসাৰটো পালেনে ইয়াৰ আনসাৰটো হ'ব অপশন নম্বৰ এ প্লেটো তাৰ নেক্সট কোৱেশ্চনটো হ'ল হোৱাট মেচিন ইজ দ্য কম্পিউটাৰ কল্ড ইন কম্পিউটাৰক অসমীয়াত কি যন্ত্ৰ বুলি কোৱা হয় ইয়াত অপশনস বিলাক দিয়া আছে কলন যন্ত্ৰ সংগণক যন্ত্ৰ পৰিকলন যন্ত্ৰ সো এটা আপোনালোকে নিজে গেছ কৰি চাওক আনসাৰটো কি হ'ব পাৰে या শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি পৰিকলন যন্ত্ৰ তাৰ নেক্সট কোৱেশ্চনটো হ'ল হু ৰোট মহাভাৰত কোনে লিখিছিল এটো সকলোৱে জানে নিশ্চয় অপশনস বিলাক দিয়া আছে বাল্মীকি মহৰ্ষি তুলসীদাস বেদব্যাস সো আপোনালোকে নিজে গেছ কৰক আনসাৰটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি বেদব্যাস তাৰ নেক্সট কোৱেশ্চনটো হ'ল অসমৰ কাক লুইট কোৰ বুলি জনা যায় আনসাৰটো হ'ব ৰুদ্ৰ বৰুৱা তাৰ নেক্সট কোৱেশ্চনটো হ'ল মনিৰাম দেৱানক কিমান চনত ফাঁসি দিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ল 26 ফেব্ৰুৱাৰী 1858 চনত 1858 তাৰ নেক্সট কোৱেশ্চনটো হ'ল দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হ'ল 12 মাৰ্চ 1930 চনত তাৰ নেক্সট কোৱেশ্চনটো হ'ল অসমৰ জাতীয় পক্ষী কি ইয়াৰ উত্তৰটো হ'ল দেওহাঁহ তাৰ নেক্সট কোৱেশ্চনটো হ'ল অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন ইয়াৰ উত্তৰটো হ'ল ভোগেশ্বৰ বৰুৱা তাৰ নেক্সট কোৱেশ্চনটো হ'ল শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ইয়াৰ উত্তৰটো হ'ল চক্ৰধ্বজ সিংহৰ দিনত এটা আগবাইছো তাৰ পিছৰ প্ৰশ্নলে অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ উত্তৰটো হ'ল নাথান ব্ৰাউন তাৰ নেক্সট কোৱেশ্চনটো হ'ল কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলিও কোৱা হয় ইয়াৰ উত্তৰটো হ'ল ইউৰেনাছ তাৰ নেক্সট কোৱেশ্চনটো হ'ল কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ল 1901 চনত তাৰ নেক্সট কোৱেশ্চনটো হ'ল অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি ইয়াৰ উত্তৰটো হ'ল মহানন্দ দাস তাৰ নেক্সট কোৱেশ্চনটো হ'ল when was Aditya L1 Mission launched কেতিয়া আদিত্য L1 মিছন উৎক্ষেপণ কৰা হৈছিল অপশনস বিলাক দিয়া আছে 7 আগষ্ট 2023 25 আগষ্ট 2023 2 ছেপ্টেম্বৰ 2023 সো কাৰেক্ট আনসাৰটো কি হ'ব পাৰে আপোনালোকে নিজে গেছ কৰকচোন ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ ডি 2 ছেপ্টেম্বৰ 2023 অৰ্থাৎ 2 ছেপ্টেম্বৰ 2023 এতিয়া গৈছো তাৰ নেক্সট কোৱেশ্চনটোলে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট স্পেচ বেসড ইণ্ডিয়ান মিছন টু ষ্টাডি দ্য সান অধ্যয়ন কৰা প্ৰথম মহাকাশ আধাৰিত ভাৰতীয় অভিযানৰ নাম কি ইয়াত অপশনস দিয়া আছে আদিত্য L1 সান 1 চন্দ্ৰয়ান 3 সো আপোনালোকে গেছ কৰক কি আনসাৰটো কি হ'ব পাৰে আনসাৰটো পালেনে So correct answer to whole option number 1 Aditya L1 the next question to whole Aditya L1 is the first space based Indian mission to study Aditya L1 ki অধ্যয়ন কৰা প্ৰথম মহাকাশ আধাৰিত ভাৰতীয় অভিযান মুন সান মাৰ্চ স্যাৰ আনসাৰটো কি হ'ব পাৰে আপোনালোকে নিজে গেছ কৰক আৰু জনে জনে জানে কমেন্ট বক্সত কমেন্ট কৰি জনাওক সো কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ বি সান এতিয়া আগবাইছো তাৰ নেক্সট কোৱেশ্চনটোলে with which rocket has Aditya L1 mission been launched কোনটো ৰকেটৰ সৈতে আদিত্য L1 মিছন উৎক্ষেপণ কৰা হৈছে অপশনস বিলাক দিয়া আছে PSLV CIL অপশন বি PSLV XL C57 অপশন সি LVM3 M4 সো আপোনালোকে নিজে গেছ কৰক আনসাৰটো কি হ'ব পাৰে সো কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ বি PSLV XL C57 আৰু PSLV ৰ ফুল ফৰ্মটো হৈছে Polar Satellite Launch Vehicle এটা আগবাইছো একেবাৰে অন্তিমটো প্ৰশ্নলে which planet is called dwarf planet কোনটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয়
অপশনস বিলাক হল প্লুটো নেপচন ইউৰেনাছ শুক্ৰ সো এই কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ এ প্লুটো গতিকে ইমানখিনি আছিল আজিৰ মক টেষ্টত আলোচনা কৰিবলগীয়া কোৱেশ্চন আনসাৰ আশা কৰোঁ আপোনালোকৰ এই ভিডিঅটোৰ জৰিয়তে যাতে অলপ হলেও হেল্প হয় যদি কোনোবাই মোৰ চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি নাপাহৰিব গতিকে পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅত আজি ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ